এই আঙুলিটো মূৰত এইয়া বৰফ এয়া বৰফ একমাত্ৰ বৰফ নে নিমখ চুইছো সুধা হাতে চুইছো হয়তো বৰফ নহ'লে কি হ'ব কথা পাতিব পৰা নাই লাগি ধৰিছে এইটো দেখা নাই এইটো বৰফ আছেতো এইটো বৰফৰ পাহাৰ অলপতো দেখিছো ন অলপতো কিবা এটা চাওঁ গুৰিয়াই দিলে তো গুড মৰ্ণিং গাইজ এটা নতুন ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ তো আজি এক্সপালছ লৈ ওলাইছোঁ তো সেইদিনাখন মই ভিডিঅ'ত কৈছিলোঁহে তো সদায় বেলেগ বেলেগ বাইকত ভিডিঅ' হ'ব বুলি তো আজি এক্সপালছ লৈ ওলাইছোঁ বহুত দিন হৈ গ'ল এখন চলোৱা নাই দুমাহ মানে হ'ল চাগে দেই নাই চলোৱাও নাই ষ্টাৰ্টো দিয়া নাই আজি ষ্টাৰ্টো দিছোঁ একেবাৰে উলিয়াই আনিছোঁ আৰু RX100ৰ ভিডিঅ'টোত ভাল ৰেছপন্স আহিছে তো ভাল লাগিছে দেখি তো পুৰণা ভিডিঅ'কেইটাতকৈ অলপ ভিউজটো বাঢ়িছে তো এনেকৈ মানে ভিউজ আহিলে এনে ভিডিঅ' বনাবলৈও মন যায় যদি ভিউজে নাহে এনেই ভিডিঅ' বনাই থকা নিচিনা হয় এইটো ৰাস্তা এক টাইমত তাবাহি মচাইছিলোঁ পূৰা তেতিয়া এইবোৰ স্পীড ব্ৰেকাৰ একো নাছিলে তেতিয়া মানে এইবোৰ ইমান ভিডিঅ' নাছিলে ইউটিউব ইমান মানে পপুলাৰ নাছিলে আৰু তেতিয়াই 220 আছিলে মোৰ তো একদম যোনখন ৰেড ব্লেক ওলাইছিলে 220 প্ৰথম তো সেইখন 220 আছিলে তেতিয়া এইটো ৰাস্তা এক্সজষ্ট লাগি আছিলে তেতিয়াতো এক্সজষ্ট লগোৱা পূৰা চখ চবৰে ল'ৰাবোৰৰ কেনেকুৱা মানে এইটো পকাও ৰাস্তা দুখন ৱালৰ মাজৰ মাত মানে কেনেকুৱা ওলায় তাৰ ঘৰটো এইডোখৰতে আছিলে নেকি এইফালে আহিলে ইয়াতে সোমাম বুলি ভাবে নি অকল মানুহবোৰ যে আজি ভিৰ হৈছে আকৌ আনকালে দেওবাৰে ভিৰ নহয়তো আজি ইমান ভিৰ কেলে মানে পিকনিকৰ বতৰ চলি আছে তো সেইকাৰণে ভিৰটো হৈছে নি দূৰৰ মানুহবোৰ আহিছে মংগলদৈৰ পৰা এনেকৈ পৰশুৰাম হৈ এপিনে আহি মাজুলী যাব চাগে এডোখৰ পাইছোঁ এই তিনিচুকীয়া ৰাস্তাটো তিনিচুকীয়া ফালেদি নগৈ মাজেদি সোমাই দিম আমি গৈ আছোঁ ঢলা শদিয়া তো মাজেদি ৰাস্তা এটা আছে চিনি নাপাওঁ মেপ চাই যাব লাগিব বহু দিনতে গৈছিলোঁ মই বহু দিন মানে বহু বছৰৰ আগত তো এইফালেদি সোমাই দিওঁ চাই লওঁ ক'ত ওলাওঁগৈ মাকুমত ওলাই নেকি সম্ভৱ উলিওৱা এনেকুৱা ৰাস্তা হ'লে টেনশ্যন নাই আৰু টাইমো বেছি নালাগে তেলো বেছি নাখায় সেইটো গাঁৱৰ মাজে মাজে ক'ৰ ৰাস্তাত আহিলোঁ সোনকালে পামহে বুলি সোনকালে বাৰু পালোহি কিন্তু ৰাস্তাটো বৰবাদ গোটেই স্পীড ব্ৰেকাৰ বালিয়ে বালি তালাপ আহি পালোহি 11:30 হ'ব হ'ল
মাজৰ ৰাস্তা ইমানেই বেয়া সেইখিনি তো লাহে লাহে আহিছে এডোখৰ অকণমান স্পীড চলাব পাৰিছোঁ আৰু ডুমডুমাৰ পৰা ক'ত সোমাইছেগৈ একদম ডিপো মুখতে খতম হৈছে নে তাৰ বাৰু লাহেকৈ উঠিছোঁ আৰু দলঙৰ ওপৰত তো এফালে যাওঁ কিমানলৈকে যাওঁ চাই লওঁ পাৰ হৈ লওঁ ক'ৰবাত লাঞ্চটো কৰি লাহেকৈ বহি মেলি অলপ দেৰি ঘূৰি আহিম ইয়াতে ৰখোঁ মানুহ চানুহ নাই তাকেতো কি কৈ আছে ফটো এখন মাৰিবলৈ ভাল হ'ব খালি এইটো বেকগ্ৰাউণ্ডটো উলিয়াই পেলাই গৈ আছোঁ দলঙৰ ওপৰেদি মানুহ ফটো মৰা মানুহ ভিৰ ৰাস্তাত তলত বহুতে পিকনিক খাই আছে তো আমি এপাৰে যাওঁ এতিয়া 12টা বাজিব হৈ গ'ল সোমাবলৈ হ'লে পাছ লাগিব নহয় নে যাব দি আছে ৰখাইছে জানো চাওঁচোন যাওঁ নেকি নাই ৰখা যদি যাওঁগৈ ৰখালে খালি জানো নৰখালটো ভালেই নতুন বছৰ কাৰণে নাই ৰখা নি অৰুণাচল সোমাই গ'লোঁ ৰয়িং দূৰ আছে ৱেলকাম টু ৰয়িং টাউন পাই গ'লোঁ যাওঁচোন আৰু অলপ ভিতৰলৈকে বিশাল ইয়াতো আছে নি ৰাস্তা আছে ন আৰু বন্ধ কৰি দিয়া চলাই থাকোঁতে চাৰ্জ ল'ব পাৰি হেৰি হৈ যাব বহুত গৰম হৈ যায় কেমেৰাটো এইটোত লগাব পেন এইটোত লগাব পাৰি এইটো আছে না মানুহকেইটা খোজকাঢ়ি আহিছে যাবলৈ জেগা হৈ পাৰিব অঁ এইফালে যায় অঁ 54 নাই আমি ঘূৰি আহিম আগৰ পৰা গৈ পেলাই খুব ভিডিঅ' কৈছে খোজ কাঢ়িবলৈহে বনাই দিছোঁ তহঁতে বাইক চলাইছ বুলি কওক কোনো বেয়া লাগিলে আছে না ওলাই যাব সেইটো থাকিলেতো চেচেই ঘূৰাব নোৱাৰিবা নহয় ঠেল নিব লাগিব বেক কৰি পেলাই অঁ এইপিনে ক'লে যায় অঁ সিহঁতৰ ঘৰ হ'বলা আমি এতিয়া গৈ আছোঁ পাহাৰৰ ওপৰলৈ অঁ আমাক নৰখায় অঁ নাই ৰখা আগৰ পৰা ঘূৰি আহিম বুলি ক'ম এনেই পাছ বিচাৰিব পাৰে ক'ব নাই ক'ত নাই পাছ খুজিছে পাছৰ কাৰণে কথা পাতিছে কি হয় চাই লওঁ নবনাকৈ যাব দিয়ে নিদিয়ে
এইবাৰ যাওঁ বুলি কৈছে বোলে মায়াদিয়া 47 মায়াদিয়া গৈ যাওঁ নি মায়াদিয়া গৈ যাওঁ 47 আছে 47 অঁ সেয়াত লিখা আছে নহয় আমি মায়াদিয়া গৈ আছোঁ আৰু বেছি নাই আৰু 38 মান আছে ৰাস্তাটো যিমান সৰু মানে ইফালৰ পৰা আহি কোনোবাই ঠুকি দিয়ে বুলিয়ে ভয় এনেকুৱা মানে ৰাস্তাটো হৰ্ণ নেমাৰিলে দিগদাৰ আছে সেই মাজলৈকে ইমানেই বহল কিন্তু এইডোখৰ মানে 1:23 হ'ল 2টা বজাত পাই যাব লাগে এইপিনে পুৰা কুঁৱলী আকৌ দেখিয়ে নাপায় একো ঢলাশদিয়া আহি আমি মায়াদিয়া পালোহি না জাকেট পিন্ধিছো না কিবা অঁ এয়া আমি মায়াদিয়া পালোহি কেনেকুৱা লাগিছে কোৱা ইমান ছাডেন প্লেন হৈ গ'ল হাতৰ অৱস্থা এয়া ৰঙা একদম খালি বৰফ নাই আৰু বৰফৰ আশাত আহিছিলোঁ বৰফ চৰফ নাই এই ঢাকাই গ'ল এইখন এই আঙুলিটো মূৰত ফকাচ হৈ গৈছে আঙুলিটো অঁ S24 হ'ব লাগিছিলে এয়া ৰাইজ এইফালে আহিছে ৰাস্তা এয়া বোকা বাইক জানো এয়া বাইক ইয়াত ৰখাই থৈছোঁ হেলমেট এয়া কেমেৰা 2টা বেটেৰী চাৰ্জ খতম এইফালে ভিউটো চক ভিউ আল্টিমেট অঁ ৰ আমি জাকেট চাকেট পিন্ধা নাই অকল মই এইটো পিন্ধিছোঁ এইটো অকল এয়া ঢলাশদিয়া আহি পেলাই আহি পালোহি মায়াদিয়া এয়া ওপৰলৈ এইফালে যায় আনিনি আৰু এইফালে আমি ঘূৰি যাম এতিয়া সেই ইয়াত বাইকখন থৈ আহিছিলোঁ এইটো 2015 চনতে অহা ৰাস্তা এইটো ক'তা অঁ এইয়া বৰফ এয়া বৰফ একমাত্ৰ বৰফ নে নিমখ চুইছোঁ আমাৰ সুধাতে চুইছোঁ হয়তো বৰফ কি হ'ব অঁ বৰফ এয়া মায়াদিয়া আহি সেইকাৰণে বৰফ পালোঁ দেখাই দিয়া অকণ ওচৰৰ পৰা এয়া বৰফ সেইফালে ডাৱৰ পূৰা হেৰি হৈ আছে এয়া বৰফৰ টুকুৰা এইটো আকৌ এয়া আমাৰ বিকি পূৰা ফটো মৰাত লাগিছে বৰফ দেখাই দিয়া অকণমান বৰফটো অকণ ওপৰত দলিয়াই দেখাই দিয়া ইমান বৰফ লগত বালি আহি গৈছে বৰফৰ লগত বালি আহি গৈছে হাতেও কাম কৰা নাই মুখেৰেও কাম কৰা নাই মানে এনেকুৱা কথা পাতিব পৰা নাই লাগি ধৰিছে এইটো দেখা নাই এইটো বৰফ আছেতো এইটো বৰফৰ পাহাৰ অলপতো দেখিছো ন অলপতো কিবা এটা চাওঁ গুৰিয়াই দিলে তাত পালেগৈ আকৌ জানো বাঘ চাঘ হ'বলৈ চাগে বোলে ৰাস্তাৰ অৱস্থা এয়া খেলখেলীয়া বোকা প্লেনিং বনিছিলে ক'ৰবালৈ অহা প্লেনিং হৈ গ'ল ক'ৰবাত অহা তো 15 পৰা আজি কিমান কেইবছৰ হ'ল 10 বছৰ পিছত আহিছোঁ মই মায়াদিয়া ঢলাশদিয়া ব্ৰিজ নহওঁতে আহিছিলোঁ এই ফাৰ্ষ্ট টাইম আহি সেয়াই বৰফ দেখিলা চোৱা তুমি
অকণমানটো পালা ন যি হ'লেও বৰষুণটো দিয়ালে হ'ব বৰষুণ অঁ বৰষুণ দিলেতো বৰফ পৰিব বাৰু হেৰি ইয়াত মেগী অলপ খাই লওঁ তাৰপৰা সেইপিনে গৈ কিবা খাওঁগৈ একো খাই অহা নাই দোকানে নে হোটেলে নে মায়া হোটেল অঁ মায়াদিয়া পৰা এইখনত মেগী খাই ওলাইছোঁ কি নাম আছিলে মায়া 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 হোটেলত খাই এনেকুৱা ঠাণ্ডা লাগিছে মানে প্লেনিং নোহোৱাকৈ অহাৰ কাৰণে এয়া অৱস্থা প্লেনিং হোৱাহেঁতেনে বাৰু ইমান প্ৰব্লেম অঁ এইবোৰ গোটেই বোকা অঁ সেইপিনে লৈ যাওঁ ডাইৰেক্ট নাই ঠাণ্ডা মানে তামাম লাগিছে আৰু আমি যাওঁতে কিমান টাইম লাগিব সিহঁতৰ পিছে পিছে গ'লে নহ'ব পুৰা পাহাৰবোৰ দেখি নোপোৱা হৈ গ'ল আকৌ অঁ তো অঁ সেইটো আকৌ ঠাণ্ডা হেৰি নহ'বলৈ নেলাগিবলৈ 4:30 হৈ গ'ল নামি আহি আছোঁ ঠাণ্ডাটো কমিছে বাৰু তথাপিতো এতিয়া আমি সেইপিনে ঠাণ্ডা পাম এতিয়া আকৌ ঘৰলৈ যাওঁতে ৰয়িং মাৰ্কেট পালোহি মাৰ্কেট পোৱাগৈ নাই পামহি এতিয়া ৰয়িং পালোঁ এডোখৰ তো এতিয়ালৈকে একো খোৱা নাই খাব লাগিব তো ৰয়িং মাৰ্কেটতে খাই ল'ম আৰু কিবা এটা 6টা বাজিবই হ'ল খাই বৈ ওলাওঁতে মেলোতে 6:30 7টা বাজিব ঘৰ পাওঁতে 9টা ঠাণ্ডাত মানে অৱস্থা বেয়া হৈ গ'ল তো বেমাৰ নপৰিলেও হয় আৰু এয়া হ'ল অৰুণাচলৰ বিশালত সোমাই আমি চুৱেটাৰ কিনি ঠাণ্ডাত অৱস্থা বেয়া উপায় এনেকৈ বিশালত সোমাই চুৱেটাৰ কিনি পিন্ধি যাবলগীয়া হৈছে 7টা বাজিলেই ঘৰ পাওঁতে 9টা বাজিব নাই ঘূৰি আহোঁতে নৰখায় এনেকুৱাই আমাৰ দিন বিশালত সোমাই চোলা কিনি অঁ বিশালত সোমাইছিলোঁ ৰেইনকোট বিচাৰি ৰেইনকোট নাপালোঁ চুৱেটাৰ নিচিনা এটা পালোঁ সেইটোকে কিনি ল'লোঁ আৰু 9:15 তিনিচুকীয়া পালোঁ 9টা বজাত ঘৰ পামগৈ ভাবিছিলোঁ কিন্তু ঘৰ পোৱাগৈ নাই এতিয়াও অঁ ক'ৰ ৰং চাইডত আহিছ নহয় তো ফাইনেলি গাইজ দুলীয়াজান আহি পাই গ'লোঁ বিটিক নমাই থৈ গৈ আছোঁ মই তো 10টা বাজিব হ'ল 9:55 9টা বজাতে পাম সেইবিলাক আহিছিলোঁ কিন্তু নোৱাৰিলোঁ পোৱাবহি ৰাস্তাও বেয়া আৰু ৰাতিও অকণমান চলাবলৈ দিগদাৰ হয় লাইটৰ পোহৰত